टैंकर चालक होशियार 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 ऑल इंडिया टैंकर चालक होशियार 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 ऑल इंडिया टैंकर चालक সকল होशियार 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 ऑल इंडिया ड्राइवर সকল দাদাগিরি নচলিব 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 ऑल इंडिया टैंकर সকল होशियार 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 ऑल इंडिया टैंकर चालक সকল होशियार 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 ऑल इंडिया गो बैक गो बैक गो बैक ऑल इंडिया दादागिरी নচলিব 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 ऑल इंडिया दादागिरी নচলিব 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 তেল ট্যাঙ্কার এটাই মারি পলায়ন করে যেহেতু জয়পুর আৰক্ষীৰ তৎপৰতাত তেখেতক নাহৰকটীয়া মেডিকেললৈ প্ৰেৰণ কৰা হয় তাৰ পৰা তেখেতক অসম চিকিৎসা মহাবিদ্যালয়ত প্ৰেৰণ কৰা হয় তাৰ পিছত তেখেতে চিকিৎসাধীন হৈ থকা অৱস্থাত চিকিৎসকে মৃত্যু বুলি ঘোষণা কৰে ইতিমধ্যেই আমি বাৰংবাৰ আমি দাবী জনাই আহিছোঁ যেহেতু দুলীয়াজান অঞ্চলত অইল ইণ্ডিয়াই এইটোৱে প্ৰথম দুৰ্ঘটনা নহয় আসলতে অইল ইণ্ডিয়াৰ বৃহৎ পুখুৰী উন্মুক্তভাৱে থকা পুখুৰীবিলাকতো মানুহ মৰা দেখা গৈছে তাৰ সমান্তৰালভাৱে দুলীয়াজানত টেংকাৰ চালকসকলেও তেখেতসকলৰ যি মৰ্মতালি সেই মৰ্মতালিক আমি ৰোধ কৰিবৰ কাৰণে আমি প্ৰশাসনক আমি আহ্বান জনাইছোঁ আসলতে যোৱাকালি যি শান্তি চাহ বাগিচাৰ বিষ্ণু ওৰাং নামৰ ব্যক্তিগৰাকী এক পথ দুৰ্ঘটনাত যেহেতু মৃত্যুক সাৱটি ল'বলগীয়া হৈছে আৰু আমি অইল ইণ্ডিয়াক এটাই কথা আমি আহ্বান জনাব বিচাৰিছোঁ যেহেতু পৰিয়ালটোক যাতে সঁচাকৈ এইটো এটা অতি দুৰ্ভাগ্যজনক আৰু এটা দুখ লগা ঘটনা ইতিমধ্যে যোৱাকালি বিষ্ণু ওৰাং নামৰ যিগৰাকী ব্যক্তি আচলতে গৰিয়াবামৰ পৰা আহি থকা অৱস্থাতে অইল ইণ্ডিয়াৰ তেল টেংকাৰ এখনে তেখেতক মহতিয়াই গৈ পলায়ন কৰে গতিকে আমি অইল ইণ্ডিয়াক এটা কথাই সকীয়াই দিব বিচাৰিছোঁ যে আসলতে তেখেতলোকৰ এয়া প্ৰথম ঘটনা সংঘটিত হোৱা নহয় ইয়াৰ আগতো বহু ঘটনা সংঘটিত কৰিছে তেখেতলোকে কিন্তু এনেধৰণৰ ব্যৱস্থাৰ পৰা তেখেতলোকে ফালৰি কাটি পলায়ন কৰিছে গতিকে আমি দুখ প্ৰকাশ কৰিছোঁ আৰু আসলতে শান্তি চাহ বাগিচাৰ জয়পুৰ যোৱা যিটো পথ আছে আসলতে ইয়াত গাড়ী চালকৰ যি দম্ভালি তেওঁলোকৰ যি দাদাগিৰি আসলতে আমি কেতিয়াও সহ্য কৰিব নোৱাৰোঁ ইয়াৰ আগতে বহু ঘটনা সংঘটিত হৈছে কিমান মানুহৰ তেখেতলোকে মৃত্যু লৈছে বা মৃত্যুৰ দৰে ঘটনা সংঘটিত হৈছে গতিকে আমি আজি অইল ইণ্ডিয়াক আমি সকীয়াই দিব বিচাৰিছোঁ যে যিগৰাকী মৃতকৰ পৰিয়াল তেখেতলোকক আমি স্পষ্টভাৱে দাবী জনাইছোঁ যে অইল ইণ্ডিয়াক তেখেতলোকে এককালীন সাহায্য হিচাপে 20 লাখ টকা তেখেতলোকে দিব লাগিব আৰু তেখেতৰ পৰিয়ালক আমি সংস্থাপন দিবৰ কাৰণে আমি আটছা আৰু এছএমএছ আৰু ৰাইজে আমি দাবী জনাইছোঁ যদি অইল ইণ্ডিয়াই এই এককালীন সাহায্য যদি তেখেতলোকে প্ৰদান নকৰে তেনেহ'লে কিন্তু আমি ভৱিষ্যতৰ দিনত অইল ইণ্ডিয়াৰ বিৰুদ্ধে কিন্তু আমি কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম গতিকে আৰু এটা কথা কৈ দিব বিচাৰিছোঁ যে ইয়াৰ আগতে বহু ঘটনা সংঘটিত হৈছে কিন্তু এতিয়া জিলা পৰিবহণ বিভাগ বা যান বাহন যিবিলাক আৰক্ষী প্ৰশাসন আছে তেখেতলোকে কিন্তু এই যান বাহন নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ ব্যৱস্থা লোৱা আমি দেখিবলৈ নাপালোঁ যাৰ কাৰণে এনেধৰণৰ ঘটনা বাৰে সংঘটিত হৈছে গতিকে আমি এটা কথা জিলা প্ৰশাসন স্থানীয় আৰক্ষী প্ৰশাসনক আমি দাবী জনাইছোঁ আৰু তেখেতৰ চকু আমি দৃষ্টিগোচৰ কৰাই দিব বিচাৰিছোঁ যে ভৱিষ্যতে যদি তেখেতলোকে এনেধৰণৰ যান বাহন নিয়ন্ত্ৰণ যদি তেখেতলোকে কৰিব নোৱাৰে তেনেহ'লে কিন্তু আমি পৰৱৰ্তী সময়ত কিন্তু আমি ৰাজপথ আন্দোলন কৰিবৰ কাৰণে আমি কিন্তু বাধ্য হ'ম